তো আজি এটা মেণ্টেলিজম ট্ৰিক কৰিলোঁ মাইণ্ড ৰিডিঙৰ এজন বিশেষ ব্যক্তিৰ লগত। তো তেওঁ হ'ল আপোনালোকে সকলোৱে চিনি পায় ভাস্কৰ দত্ত দা। ভাস্কৰ দা পূৰ্বাঞ্চল চেনেলৰ ইউটিউব চেনেলত তেওঁৰ লগত এটা মাইণ্ড ৰিডিঙৰ এক্ট কৰিলোঁ আৰু তেওঁৰ ৰিয়েকশ্যনটো চাব পাৰে। আল্টিমেট ৰিয়েকশ্যন পৰিছে, গতিকে সেই ৰিয়েকশ্যনটো চাওক, আল্টিমেট ৰিয়েকশ্যনটো চাওক। বিশেষ কোনো অলপ সময় নষ্ট নকৰি ব'লক ভিডিঅ'টো উপভোগ কৰোঁ। লেটছ গ'। সকলোৱে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে ভাস্কৰ দা। নমস্কাৰ। তো সকলোৱে ভিডিঅ' চাই পূৰ্বাঞ্চল যদি নাইছে চাব। অ'কে, তো মোৰ লগত ভাস্কৰ দা আছে আৰু তেওঁলোকক কিবা এটা মাইণ্ড ৰিডিং ইফেক্ট এটা কৰোঁ। অ'কে, তো ঠিক আছে। আগতে চাইছে নাই মেজিক পিছে? নাই চোৱা লাইভ মানে মই এইবোৰ পেটৰ পৰা ব্লেড ওলোৱা সেইবোৰ চাইছোঁ, এনেকুৱা নাই চোৱা মাইণ্ড ৰিডিঙৰ ওপৰত ঠিক আছে। মোৰ ওচৰত এযোৰ ডেক আছে, ঠিক আছে। এইটো আপুনি লৈ লওক। চ' একচুৱেলি কি হ'ল, মই যেতিয়া গাড়ীত উঠি আহিছিলোঁ তেতিয়া মোৰ এখন কাৰ্ড মাইণ্ডত আহিছিলে, ঠিক আছে। তো এখন কাৰ্ড মাইণ্ডত আহিছিলে মানে অহালৈকে মোৰ আহি আছে সেই কাৰ্ডখন, মই নাজানো কিয় আহিছে। তো আপোনাৰ হাতত কাৰ্ড আছে, সেইখিনি আপুনি চাফল কৰি থাকক এনেকৈ মিক্স কৰি থাকক, ঠিক আছে। তো আপুনি কেতিয়াবা এইটো শুনিছেনে, টেলিপেথি ৱৰ্ডটো শুনিছেনে? চাপৰ্ট কৰি দিব না শুনা। তো এনেকৈ কেতিয়াবা হয়নে, ধৰক আপোনাৰ মেছেজ আপোনাৰ কাষত আছে, ঠিক আছে। তো আপুনি কিবা এটা গান ভাবি আছে মাইণ্ডত, ঠিক আছে। সেই গানটো বজাই সেই গানটো তেওঁ গাই তো হৈ যায়। আৰু আমি যিটো ভাবোঁ যে কিবা কইনচিডেঞ্চ, ৰাইট, কইনচিডেঞ্চ। কিন্তু সেইটো কইনচিডেঞ্চ নহয়, কিবা এটা আমাৰ এনাৰ্জি কিবা এটা ফ্ল' হৈছে, চ' সেইকাৰণে হৈছে। তো সেইটো আমাৰ মানে সেইটোকে টেলিপেথি বুলি কয়, ঠিক আছে। তো আমি সেইটোৱে কিবা ট্ৰাই কৰিম। এতিয়া আপোনাৰ কাৰ্ডছখিনি আছে, আপোনাৰ এতিয়া কাৰ্ডছখিনি এটা কাম কৰক, এইদৰে মেলি দিয়ক গোটেইখিনি। ইয়াত আপোনাৰ এইডোখৰ মেলি দিয়ক এনেকৈ মেলি দিয়ক, ঠিক আছে। অ'কে, চ' ইয়াত কাৰ্ডছখিনি মেলি থোৱা আছে আৰু মোৰ ফালে চাব, জাষ্ট মোৰ হাতখন এনেকৈ টাচ কৰক, এইখন হাত অ'কে। এতিয়া আমি আমাৰ এটা কানেকশ্যন বিল্ড কৰিছোঁ, ঠিক আছে। তো তেনেকুৱা টাইপ নহয়, মানে আপোনাৰ মোৰ জাষ্ট আপুনি ভাইবখিনি ল'ব, এনাৰ্জিখিনি ট্ৰেন্সফাৰ কৰিব ট্ৰাই কৰিছোঁ, ঠিক আছে। জাষ্ট মোৰ চকুলৈ চাব। অ'কে, এতিয়া মোৰ কাৰ্ড এখন মাইণ্ডত আছে, যোনখন অথনিৰ পৰাই আছে। আপুনি এটা কাম কৰক, আপুনি ইয়াৰ ওপৰত হাতখন এনেকৈ লৈ গৈ থাকক, ইয়াৰ ওপৰত আঙুলি এটা এনেকৈ লওক আৰু ইয়াৰ পৰা এনেকৈ লৈ গৈ থাকক আৰু য'তে মন যায় আপুনি ত'তে ৰৈ দিব এখন কাৰ্ডৰ ওপৰত, ঠিক আছে। তো কাৰ্ডছখিনি আছে, আপুনি য'তে মন যায় ৰৈ যাব, এনেই ৰৈ নিদিব যে আপোনাৰ মনটো য'ত কয় আপুনি তাত ৰৈ দিব, ঠিক আছে। অ'কে, আপুনি এতিয়া কাৰ্ডছখিনি চাই লওক। আপুনি কাৰ্ডছখিনি চাই পেলাই লাহে আৰু য'তে মন যায় ত'তে ৰৈ দিয়ক। আপোনাৰ হাতখন কাৰ্ড এখনৰ ওপৰত দি দিব। এইখন কাৰ্ড আপুনি ওপৰলৈ আগলৈ দি দিয়ক। আপুনি চিয়'ৰ নে আপুনি চেঞ্জ কৰিব বিচাৰিছে? চিয়'ৰ। বাকীখিনি কাৰ্ডছ আপুনি জপাই লওক, আৰু ইয়াৰ ওপৰত আপোনাৰ এইখন হাতখন ইয়াৰ ওপৰত দি দিয়ক, যাতে আমাৰ তলে ওপৰে একো নেদেখোঁ আৰু মানে, ঠিক আছে। চ' এতিয়া আপুনি এখন কাৰ্ড লৈছে আৰু মই এখন কাৰ্ড ভাবি আছোঁ। এইখন কাৰ্ড কি হয় কোনেও নাজানে, ৰাইট। এতিয়ালৈ কোনেও নাজানে, ময়ো নাজানো, অকণো নাজানো। আৰু মোৰ কাৰ্ডখন কি হয় অকল মই জানো, ৰাইট। ঠিক আছে, আৰু সেইডোখৰ মিলা চান্স কিমান? 1/52 একদম মানে ৰেয়াৰ 50%। 1/52 হ'ব পচিবিলিটি, ঠিক আছে। হয়। তো এতিয়া মই কৈছোঁ মোৰ কাৰ্ডখন কি আছিলে। মোৰ কাৰ্ডখন আছিলে কিং অফ হাৰ্টছ। অ'কে। আৰু এইখন কাৰ্ডো কিং অফ হাৰ্টছ হোৱাৰ কিবা পচিবিলিটিছ আছে? চান্স মানে মইতো একেবাৰে নাই বুলি। যদি আমাৰ কানেকশ্যন মিলিছে, যদি আমাৰ যোনটো আমাৰ এনাৰ্জি ফ্ল' যদি হৈছে, দেন দিছ কাৰ্ড শুড বি কিং অফ হাৰ্টছ। লেটছ চেক। অ' মাই গড চাওঁ না ভাই, কেনেকৈ মানে বাকী কাৰ্ডবোৰতো কি হয়? নাই, চব বেলেগ দেখুৱাই দিয়ক কেমেৰা, সেইটোও ভাবিব পাৰে। আল্টিমেট গ্ৰেট। কেনেকৈ মানে ভাস্কৰ দত্ত। তো ভাস্কৰ দা, থেংক ইউ ছ' মাছ। এক্সেলেণ্ট ভাই, চাওক আৰু আগবঢ়াই লৈ যাওক। চিৰিয়াছলি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। কেনেকৈ ৰে? চ' ভিডিঅ'টো চালে সম্পূৰ্ণলৈকে, যদি ভিডিঅ' চাই পেলাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। আৰু ইনষ্টাগ্ৰামত মোৰ ID আছে, তলত ডেছক্ৰিপশ্যনত দিয়া আছে প্ৰিয়ম দা মেডিচিন। তো মই মোৰ কিবা যদি ৱৰ্কশ্বপ হয় মই সেইখিনি বিষয়ে ইনষ্টাগ্ৰামত মই ফাৰ্ষ্টে দি দিওঁ, আৰু ক'ৰবাত যদি মোৰ ষ্ট'ৰটো থাকে তাৰ গোটেই বিষয়ে মই দিয়া থাকে। গতিকে আপোনালোকে তাত ফ'ল' কৰি ল'ব আৰু মোক DMত দি দিব ফ্ৰম ইউটিউব বুলি। তো আপোনালোকৰ লগত কানেক্ট হৈ যাম। তো কৰি ল'ব ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট, লাইক, চব। বাই বাই।